স্বাগতম জনাইছোঁ ইউটিউব চেনেল ৰিতুৰাজ চলিউশ্যনলৈ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। মই আপোনালোকৰ মাজলৈ ভিডিঅ' এটি লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টি হৈছে কেনেকৈ ফেচবুকৰ ভিডিঅ' বা পেজৰ ভিডিঅ'ত আপোনালোকে মন পচন্দৰ থাম্বনেইল এটা এড কৰিবলৈ পাৰিব। চাওক, আপোনালোকৰ সকলোৰে ফেচবুক আছে আৰু বহুতে ফেচবুকত বা পেজত ভিডিঅ' আপলোড কৰে। ভিডিঅ' এটা আপলোড কৰিলে পেজৰ পৰা ডাইৰেক্ট ভিডিঅ' এটা আপলোড কৰিব পাৰিব বা ফেচবুকৰ পৰা ডাইৰেক্ট আপলোড কৰিব পাৰিব, কিন্তু থাম্বনেইল এটা আপোনালোকে এড কৰিবলৈ নোৱাৰে ফেচবুকৰ এপছৰ পৰা। চ' মন পচন্দৰ থাম্বনেইল এটা কেনেকৈ এড কৰিব পাৰিব তাৰ বিষয়ে মই আজি আপোনালোকক জনাম। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। ফাৰ্ষ্ট টাইম আমি কৰ্ম বজাৰত যাব লাগিব, ঠিক আছে। কৰ্ম বজাৰত গ'লোঁ, ইয়াতে গুগল আহিলে গুগলত আমি চাৰ্চ কৰিব লাগিব ফেচবুক ডেস্কটপ চাইট ক্ৰম। মোৰ অলৰেডি কৰাই আছে, ঠিক আছে। ইয়াতে মই ক্লিক কৰিলোঁ ফেচবুক ডেস্কটপ চাইট ক্ৰম। ইয়াতে আপোনালোকৰ কি দেখাইছে, ইয়াতে দেখাইছে গুগল ক্ৰম, ঠিক আছে। ছেকেণ্ড অপশ্যনটো আছে লগ ইনটু ফেচবুক। আমি 2 নম্বৰ অপশ্যনত ক্লিক কৰিব লাগিব, লগ ইনটু ফেচবুকত। এইটো লগ ইনটু ফেচবুক, ঠিক আছে। ইয়াতে ক্লিক কৰিলোঁ। এইটো জুম কৰিব অলপ আৰু জুম কৰি কিনে ইয়াতে প্ৰফাইলটো দেখিছে যে প্ৰফাইলটো চুই দিব, টাচ কৰিব, ঠিক আছে। প্ৰফাইলত টাচ কৰাৰ লগে আপোনাৰ পেজ কেইটা আছে, এটা আছে, দুটা আছে, তিনিটা, গোটেইকেইটা ওলাব। থাম্বনেইল লগাবলৈ বিচাৰিছে সেই পেজটো চুজ কৰিব। মোৰ ইয়াতে ৰিতুৰাজ চলিউশ্যন নামৰ পেজটোত মই থাম্বনেইল লগাবলৈ বিচাৰিছোঁ, ঠিক আছে। ইয়াতে চুজ কৰিলোঁ, এইটো ইয়াতে আহিছে ৰিতুৰাজ চলিউশ্যন, মোৰ পেজটো আহি গ'ল, ঠিক আছে। এনেকৈ আপোনালোকৰ পেজো আহিব। তাৰপিছত তলৰ ফালে স্ক্ৰল ডাউন কৰিলোঁ। স্ক্ৰল ডাউন কৰাৰ পিছত মই লাষ্ট ভিডিঅ' এটা আপলোড কৰিছিলোঁ 14 মিনিট আগতে। ভেহিকুল চালান বুলি লিখাছে, ই চালান, ভেহিকুল চালান, ই চালান, অনলাইন চালান কেছে চেক কৰে, ঠিক আছে। এইটো ভিডিঅ'ত মই জাষ্ট ভিডিঅ'টোৱে আপলোড কৰিবলৈ পাৰিলোঁ। আপোনালোকৰ ভিডিঅ'টো আপলোড কৰিব পাৰিব পেজৰ পৰাই বা ফেচবুকৰ পৰা ভিডিঅ'টো ডাইৰেক্ট আপলোড কৰিবলৈ পাৰিব, কিন্তু তাতে আপোনালোকে থাম্বনেইল লগোৱা অপশ্যনটো বিচাৰি নাপায়। চ' আপোনালোকে কৰ্ম বজাৰ আহিব লাগিব। কৰ্ম বজাৰ আহি কিনে এইখিনি কাম কৰিব লাগিব, ঠিক আছে। ইয়াতে ৰিতুৰাজ চলিউশ্যন ওলালে। ইয়াতে যে 3 ডট দেখিছে আপোনালোকে, এইটো যে 3 ডট দেখিছে, ঠিক আছে। এই 3 ডটত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে আহিব এডিট পোষ্ট। চাওক, এডিট পোষ্ট আহিছে, এডিট পোষ্ট, এইটো এডিট পোষ্ট, ঠিক আছে। ইয়াতে এডিট পোষ্টত ক্লিক কৰিব লাগিব। ভিডিঅ'টো আহিলে এনেকৈ চাওক, ইয়াতে লিখা আছে ভিডিঅ' অপশ্যনছ, ঠিক আছে। আমি তাতে ক্লিক কৰিব লাগিব, ভিডিঅ' অপশ্যনত ক্লিক কৰিব লাগিব। এইটো ভিডিঅ' অপশ্যন, ঠিক আছে। এতিয়া ভিডিঅ' অপশ্যন আমি ক্লিক কৰিলোঁ। টাইটেল লিখক, ঠিক আছে। ই চালানে লিখিলোঁ মই, ঠিক আছে। ই চালান। ইয়াতে চেঞ্জ থাম্বনেইল দেখিছেনে আপোনালোকে, চেঞ্জ থাম্বনেইল। ইয়াতে আপোনালোকে ক্লিক কৰিব, ঠিক আছে। যেতিয়া আপুনি চেঞ্জ থাম্বনেইলত ক্লিক কৰিব তেতিয়া আপোনালোকৰ অপশ্যন দেখাব চুজ সাজেষ্টেড, ঠিক আছে। আপলোড ইমেজ। যদি আপুনি ভিডিঅ'টো থাম্বনেইল যদি বনাই কিনে গেলাৰীত ছেভ কৰি ৰাখিছে তেতিয়াহ'লে আপুনি আপলোড ইমেজত ক্লিক কৰিব লাগিব। চুজ ফ্ৰম ভিডিঅ'ৰ পৰা আপুনি চুজ কৰিব পাৰিব, ঠিক আছে। যিহেতু আমি মনৰ পচন্দ মতে থাম্বনেইল এটা বনাই কিনে গেলাৰীত ৰাখিছোঁ, চ' আমি আপলোড ইমেজত ক্লিক কৰিলোঁ। আপলোড ইমেজত ক্লিক কৰাৰ পিছত ইয়াতে প্লাছ আইকন এটা দেখা পাব। ইয়াতে আপলোড ইমেজ লিখা আছে, এইটো প্লাছ আইকন, এইটো প্লাছ আইকন। ইয়াতে ক্লিক কৰিলোঁ। প্লাছ আইকনত ক্লিক কৰাৰ পিছত চাওক, মোৰ গেলাৰী এনেকৈ শ্ব' কৰিব। মোৰ যিটো থাম্বনেইল মই ইয়াৰ কাৰণে ৰাখিছোঁ মই এইটো চুজ কৰিলোঁ। আপোনালোকৰ ল'ব যিটো আপোনাৰ থাম্বনেইল হিচাপে ইউজ কৰিব, ঠিক আছে। এইটো মই থাম্বনেইল চুজ কৰিলোঁ। চুজ কৰি উঠি কি কৰিব লাগিব, চুজ কৰি উঠি ইয়াতে ছেভ এণ্ড কেনচেল বুলি আছে। আমিতো কেনচেল কৰিব নোৱাৰিম, এতিয়া ছেভে কৰিব লাগিব, ঠিক আছে। ছেভ কৰিলোঁ। এতিয়া ছেভিং বুলি দেখিছে, অলপ প্ৰচেছিং হ'ব, অলপ ৱেইট কৰিব, জাষ্ট ৱেইট, ঠিক আছে। ইয়াতে এনেকৈ আহিলে চাওক, আমাৰ কি দেখাইছে, থাম্বনেইলটো ছেভ হোৱা দেখাইছে ন। ইয়াতে আকৌ ছেভ অপশ্যনত ক্লিক কৰিব। ছেভত ক্লিক কৰাৰ পিছত ইয়াতে দুটা অপশ্যন দেখুৱাইছে, পাব্লিছ অৰিজিনেল পোষ্ট আৰু আনফালে দেখুৱাইছে কণ্টিনিউ। এতিয়া আমি পাব্লিছ অৰিজিনেল পোষ্টত ক্লিক কৰিব লাগিব। চাওক, মই পাব্লিক অৰিজিনেল পোষ্টত ক্লিক কৰিলোঁ আৰু ইয়াতে ছেভিং দেখুৱাই আছে আৰু ফাইনেলি আমাৰ থাম্বনেইলখন ছেভ হৈ গ'ল। এনেকৈয়ে অতি কম সময়ত আৰু সহজতে আপোনালোকে মনৰ পচন্দৰ থাম্বনেইল এটা ফেচবুকত ভিডিঅ'ত বা ফেচবুকৰ ভিডিঅ'ত এড কৰিবলৈ পাৰিব। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।